Dokmoka Police Station Kaparlo Adivasi Khujur Gaon Adung Kajasar Langroi Arai Along Munir Kitang Arpun Kelok Birota kirip dunglong atengki Kicitang Amen Priyanka Lohar Arta ningkan inkoresi Pusi Pang Thek Pon Apenan Amen Laki Sungu Lohar Arta inkoirapo Lapen Asomarta Arloso Somar Arta ningkan sira ajutim Kidam tang arun nifai hini arni penanso charvo sai ajok penanso angrong cicok citeng pusi rong asor ratum han pacini di lapen putor adap penke Priyanka Lohar apan heglong medadlu bonta pini nifai proksi arni ke langroi are along ititang abang arpum longlok abang ke rong asor atung tang ta cini nedet si tebokat Dokmoka Police Station along Birta Pidam lapen pulis atumta adima kulongan pungridam si ahokalam kacini jiapan tarju ahut ke kalidang Priyanka Lohar acor abang si Priyanka Lohar apan kapeti ahokalam citan এইটো আমার আঞ্চলিকৰ নামটো ফেৰেংগা আঞ্চলিক মই ইয়াৰে প্ৰেচিডেণ্ট হয় মহিলাৰ কিবা আখ্যাৰ পৰা মই ইয়াকে কওঁ যে আজি 1.5 বছৰ বাচ্চা থাকাক ইমান বেয়াকৈ হত্যা কৰি মাৰি পিটি জ্বলাই যে হত্যা কৰিছে ইয়াত ন্যায়টো মই বিচাৰোঁ মই মানে মহিলাৰ হৈ মই ইয়াকে চৰকাৰক অনুৰোধ জনালোঁ যে ন্যায়ৰ পিছত মানে তাক ফাঁচিহে বিচাৰোঁ কোনে মাৰিলে এইটো স্বামীয়ে মাৰিলে এই ছোৱালীৰ স্বামীয়ে মাৰিলে এতিয়া 1.5 বছৰ বাচ্চাটো জীয়াই আছে সেইকাৰণে মানে মই মাইকী মানুহক ইমান ন্যায় যে কৰি ইমান অত্যাচাৰ কৰি যে মৰাই দিলে স্বামীয়ে তাৰ কাৰণে মানে মই দুখী শাস্তি মানে ফাঁচিহে বিচাৰোঁ ঘটনা কেতিয়া ঘটিছে ঘটনাটো এইটো মই জনামতে মানে সিহঁতে আগে পিছে 2-3 দিনৰ আগৰ পৰাই অলপ কিবা ফোনৰ যোগেদি কাজিয়া হৈছে তাৰপিছত গৈ থৈ সিহঁতে মানে ছোৱালীজনী মই বেলেগ জাগাত গৈ পেলাই মই কাম কৰি খাম বুলি মোক অলপ জনাইছিলে তেতিয়া মই বাধা দি ৰাখিছিলোঁ যে এনেকৈ কৰিব নালাগে বুলি এনেকৈ মাইকী মতা কাজিয়াটো এনেকৈ মাজে মাজে হয় এতিয়া তই মাও হয় কাৰণ 1.5 বছৰ ছোৱালীক তই এৰি থৈ যোৱাটো সম্ভৱ নহয় বুলি মই মানে সেইখিনি কথা বুজাই থৈছিলোঁ কিন্তু তাই ক'লে যে মই চলিব নোৱাৰিম কাৰণ মই 1.5 বছৰ ছোৱালীক লৈ মই ঘটনাটো কেতিয়া ঘটিছে এইটো সোমবাৰে আৰু আপোনালোকে ওলাই গৈছিলে মই যামে বুলি কেৰেলা যাম বুলি সি ওলাই গ'ল তাৰপিছত সি আধা ৰাস্তাত গৈ গম পালে যে মতাটো আহি আছে তেতিয়া সি ৰ'লে আকৌ উভতি আহি ঘৰত মানে দুটাই মানে বসবাস কৰিলে গাঁৱৰ মানুহলোকে গম পোৱা নাছিলে নেকি মানুহখন মিচিং হৈছে বোলে দেখি পোৱা নাই বোলে গম পোৱা নাছিলে নেকি গাঁৱৰ মানুহটো মানে এনেতো আমি আকৌ উভতি আছি বুলিহে গম পাওঁ মানে এনেকৈ মানে পলাইছি বুলি আমি গম নাপাওঁ মানে সি যে নাইকিয়া হৈ আছে সেইটো আমি গম নাপাওঁ আৰু ডেড বডিটো কেতিয়া দেখিছে ডেড বডিটো আজি দেখিলে ৰাতিপুৱা এজন মানুহে মানে পায়খানা কৰিব গৈছিলে তাত মানে দেখিলে তাৰপিছত গোটেই গাঁৱৰ ৰাইজে মানে ওলাই চালোঁ সঁচাকৈ আমাৰ এই খিজু গাঁৱৰ আদিবাসী হয় আমাৰ খিজু গাঁও মোৰ ঘৰ ওচৰতে ইমানে আৰু